উদীয়মান দৌৰবিদ পাহি কেউটক অভিনন্দন জনোৱাৰ লগতে সহায়ৰ বাবে আগবাঢ়ি আহিল নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষাবৰ্ষ 1994 একাংশৰ প্ৰাক্তন শিক্ষাৰ্থীসকল। নগাঁৱত বিগত 30 বছৰৰ পাছতো বন্ধুত্বৰ মিলন উৎসৱ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ জৰিয়তে সুসংগঠিত হোৱা সহপাঠী আপোন বন্ধু মহলে নৰ্থ ইষ্ট অলিম্পিক 2024ৰ স্বৰ্ণ পদক বিজয়ী পাহিক জনালে আন্তৰিক অভিনন্দন। নাগালেণ্ডত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট অলিম্পিক 2024ত মহিলাৰ 1500 মিটাৰ দৌৰ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। নগাঁও জিলাৰ চুতীয়াগাঁও নিবাসী এইবাৰ পাহি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ হৈ প্ৰতিনিধি ক্ৰমে ৰিংকু বৰা, সুভাষ চন্দ্ৰ দাস, বিপুল চন্দ্ৰ বৰা, নীলৰঞ্জন শৰ্মাই বৃহস্পতিবাৰে নিশা পাহিৰ বাসগৃহত উপস্থিত হৈ গামোচা অভিনন্দন পত্ৰ আৰু নগদ ধনৰ টোপোলাৰে অভিনন্দন জনাই অনাগত দিনত অধিক আগবাঢ়ি যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে। নগাঁৱৰ পৰা বিপুটি বৰাৰ ৰিপৰ্ট ইছা 24x7। পাহিৰ গৃহত আজি আপোনালোক উপস্থিত হৈ কি অনুভৱ কৰিছে? আজি সঁচাকৈয়ে আমি বৰ বেলেগ ধৰণৰ অনুভৱ কৰিছোঁ। বিষয়টো আহি পেলাই আমি তেওঁৰ যিটো অৱস্থা ঘৰৰ অতি আচৰিত হৈছোঁ। এনেকুৱা এখন ঘৰৰ পৰিৱেশৰ পৰা আজি পাহিয়ে যে ইমানখিনি উন্নতি পাইছে সেইটো বৰ আমি সকলোৱে গৌৰৱান্বিত। আমি আশা কৰিছোঁ ভৱিষ্যতলৈ পাহিয়ে আৰু আমাৰ মাজলৈ সুখবৰ কঢ়িয়াই আনক। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁৰ প্ৰতিটো ক্ষেত্ৰতে আমি সহায় কৰিম বুলি বদ্ধপৰিকৰ হৈছোঁ। তেওঁৰ যি ঘৰৰ অৱস্থা, এটা চৰকাৰী আঁচনি পোৱা ঘৰতেই তেওঁলোক আছে। গতিকে আমি ভাবিছোঁ চৰকাৰৰ ফালৰ পৰাও কিবা এই জৰাজীৰ্ণ ঘৰটো যদি আৰু অলপ উন্নতি কৰিব পৰা যায়, আমি চৰকাৰী বিভাগত আমি এইখিনি আমি আপিল কৰিম, আমি তেওঁলোকক আবেদন কৰিম যাতে তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে। আৰু আমি দৰ্শকসকলকো আহ্বান জনাইছোঁ পাহিৰ এই যিটো আৰ্থিক দুৰাৱস্থা, আপোনালোকে সকলোৱে সদয় হৈ তেওঁলোকলৈ কিছু দান বৰঙণি আগবঢ়াই তেওঁলোকক আগবঢ়াই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰসকল আজি তোমাৰ গৃহত আহি উপস্থিত হৈছে, তোমাৰ কেনে অনুভৱ হৈছে, কি ক'বা? মোৰ বহুত ভাল লাগিছে। মই বিভিন্ন জেগাত খেলি মই বহুত পদক পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে খুৰাহঁত আজি আমাৰ ঘৰলৈ আহিছে। তেওঁলোকে মোক উৎসাহিত কৰাৰ বাবে মই বহুত ভাল লাগিছে। তেওঁলোক মোৰ লগত থাকিলে মই আৰু আগবাঢ়ি যাব পাৰিম, তাৰে কৈ মই মোক ধন্যবাদ জনালোঁ। আজি কি উদ্দেশ্যে আপোনালোক ইয়ালৈ আহিছে? নমস্কাৰ। আমি আজি উৰিয়া গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চল চুতীয়া গাঁৱলৈ আহিছিলোঁ বীৰেন্দ্ৰ কেওটৰ ঘৰলৈ। আৰু বীৰেন্দ্ৰ কেওটৰ কনিষ্ঠ কন্যা শ্ৰী পাহি কেওট। পাহি কেওটে অলপতে নাগালেণ্ডত অনুষ্ঠিত নৰ্থ ইষ্ট অলিম্পিকত 4 মিনিট 52 ছেকেণ্ডত 1500 মিটাৰ অতিক্ৰম কৰি স্বৰ্ণ বিজয়ী হ'ল। আৰু এই সুখবৰটো আমি যোৱা 7 এপ্ৰিলত আমাৰ নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ 1994 বৰ্ষৰ যি বন্ধুত্ব মিলন অনুষ্ঠান হৈছিলে তাতে আমাৰ বন্ধু নীলৰঞ্জনৰ জৰিয়তে আমি খবৰটো পালোঁ। যদিও আমি শুনি আছিলোঁ গুণগানেকে, আমি বৰ স্পষ্ট খবৰটো তেওঁ পাই পালোঁ। আৰু সেই খবৰটো পাই আমি তাতেই সকলোখিনি বন্ধু একত্ৰিত হৈ পাহিলৈ মৰমৰ শুভেচ্ছা যাচিবলৈ আহিম বুলি এটা প্ৰতিশ্ৰুতিবদ্ধ হৈ আছিলোঁ। বিভিন্ন কাৰণে আমি আহিব পৰা নাছিলোঁ। আৰু আজি আমি আহি পাহিক এটি অভিনন্দন পত্ৰ এটি সৰু ধনৰ টোপোলা দিবৰ কাৰণে আহিলোঁ। ভৱিষ্যতৰ জীৱনটো যাতে পাহিয়ে খেলত আগুৱাই যায়, নিজৰ লক্ষ্যফলত উপনীত হ'ব পাৰে। আমি প্ৰতিদিনেই পাহিক কৈছোঁ যে আমাৰ সহায় সহযোগিতা সদায় থাকিব। পাহিয়ে কিবা অসুবিধা পালে আমাৰ লগত যোগাযোগ কৰিব। আৰু ভৱিষ্যতে পাহিৰ যি য'ত অসুবিধা আছে আমি বন্ধুবৰ্গৰ সকলোখিনি কথা পাতিছোঁ যাতে পাহিৰ এই অসুবিধাবিলাক আমি পৰাপক্ষত দূৰ কৰিবলৈ চেষ্টা কৰিম। পুনৰ আমি পাহিৰ ভৱিষ্যত খেল জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।